নমস্কাৰ। এয়া আছে এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা। প্ৰাচীৰ পত্ৰিকাখনৰ নাম কুহি টিংৰাই জাতীয় বিদ্যালয়, জিলা ডিব্ৰুগড়, অসম। ইয়াত আছে মোৰ ভাইটি শিক্ষক, এটি কবিতা শ্ৰীমতী নয়না চেত্ৰীৰ, চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী। মোৰ এটা ভাইটি আছে, তাৰ নাম সোণ। সি চাই ভাল পায় আকাশৰ জোন। আৰু আছে এটি মা দেউতাৰ হিতকৰ কিছু প্ৰবন্ধ, গৌৰী গগৈ লিখিছে, চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী। মা দেউতাই আমাক অতি যতনেৰে ডাঙৰ দীঘল কৰে, মা দেউতাই আমাক মৰম কৰে, সেইকাৰণে আমি মা দেউতাৰ কথা শুনিব লাগে। মা দেউতাই আমাক দৰকাৰী বস্তু আনি দিয়ে, মা দেউতাই আমাৰ ভাল হোৱাটো কাম বিচাৰে, মা দেউতাই আমাক ডাঙৰৰ কথা শুনিবলৈ শিকায়। মোৰ বাবে মা দেউতা অতি মৰমৰ। তাৰপিছত আছে মোৰ বিদ্যালয়ৰ শিক্ষক এটি কবিতা। মোৰ বিদ্যালয়খন টিংৰাই জাতীয় বিদ্যালয়, য'ত আৰম্ভ কৰোঁ মোৰ প্ৰথম শিক্ষাৰ জীৱন। এই বিদ্যালয়ৰ শিক্ষাগুৰুৱে শিকায় ন ন কথা, যিবোৰে মোৰ জীৱন কৰি তোলে সাৰ্থকতা। তাৰপিছত আছে তৰা, মোৰ এটি কবিতা। ৰাতি আকাশত ইমান তৰা, গণিব নোৱাৰি তাক, কোনে বাৰু সাজি দিলে ইমান ওপৰত চাং। পূৰ্ণিমাত ইমান পোহৰ কিয় বাৰু হয়, অমাৱস্যাত ইমান আন্ধাৰ, মনত লাগে ভয়। তাৰপিছত আছে এটি কৌতুক। এদিন স্কুলত শিক্ষকে কৈছে, কোৱাচোন অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? ছাত্ৰ: নাজানো ছাৰ। শিক্ষক: তোমাৰ দেউতাৰে কিমান স্পীডত গাড়ী চলায়? ছাত্ৰ: নাজানো ছাৰ। কুকুৰাই কি পৰে? ছাত্ৰ: নাজানো ছাৰ। এই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ কাইলৈ মোক লাগিব। ছাত্ৰ: ঠিক আছে ছাৰ। ঘৰত গৈ ছাত্ৰ: অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? মাক: সৰ্বানন্দ সোণোৱাল। ছাত্ৰ: দেউতাই কিমান স্পীডত গাড়ী চলায়? মাক: ফুল স্পীডত। কুকুৰাই কি পৰে? মাক: ছাত্ৰ: কুকুৰাই কি পৰে? মাক: কণী পাৰে। পিছদিনা স্কুলত ছাত্ৰ: ছাৰ, আজি মই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ নিশ্চয়। সৰ্বানন্দ: ফুল স্পীডত কণী পাৰে। চৰি, এইটো কিন্তু ভুল, ইমান ভাল হোৱা নাই বাৰু। তেখেতক অলপ মই এইটো ব্যক্তিগতভাৱে ভাল পোৱা নাই। ইয়াত মহৎলোকৰ বাণী আছে। মোহাৰ খাই গ'ল যিহেতু যোৱা বছৰৰ হয়, যোৱাটো বৰ্ষৰ। আৰু এটি কবিতা আছে। কণমানি গোলাপৰ পুলি, পুৱাতে উঠি হাতত ল'লোঁ এটি গোলাপৰ পুলি, নিতৌ পুৱা গধূলি দিওঁ তাতে এটুপি পানী, এনেকৈ পঠালে 7-8 দিন, মনত বেজাৰ লাগিল গোলাপ ফুল পাহি বাৰু কিয়নো নুফুলিল। চুই মই সুধিলোঁ গোলাপৰ পুলিটিক, তুমি বাৰু কেতিয়া উঠিবা জিকমিকাই হাঁহি। এনেদৰেই কটালোঁ বহুদিন, হঠাৎ দেখিলোঁ এদিন তাক সুবাস সুগন্ধি ৰঙচুৱা হাঁহি। যিমানে গোলাপে সুগন্ধি বিলাইছে, ফুটুকা ফুটুকি ধুনীয়া পখিলাই ফুলত পৰি মোক আনন্দ দিছে। তাৰপিছত আছে আৰু এটি কবিতা। কবিতাটি হৈছে টিংৰাই জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আমি লক্ষ্য আৰু ধ্যান, কবিতাটিৰ শীৰ্ষক। টিংৰাই জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আমি, পঢ়া শুনাই আমাৰ কাম, নকৰিলে পঢ়া শুনা ভৱিষ্যতে কি কৰি খাম। আগে কৰিবা পঢ়া শুনা, খেল খেলিবা পাছে, পুৱা গধূলি ব্যায়াম কৰিবা শৰীৰ ভালে থাকে, সৰুক মৰম ডাঙৰক শ্ৰদ্ধা, শিকি ল'বা ভালকৈ তাকে নিশিকিলে সকলোৰে পৰা লাজ পাবা আগলৈ, পিতা মাতা শিক্ষাগুৰুক কৰিম আমি সন্মান, লক্ষ্য আমাৰ সেয়ে আমাৰ ধ্যান। আৰু বাউণ্ডৰীত বিভিন্ন ধৰণৰ ছবি, মাছ, আপেল, ফল-মূল, আগ, বেলি মাছ, এইবিলাক সুন্দৰ আলোকচিত্ৰ নহয়নে? এয়া বাৰু আমাৰ ধনাত্মক দিশ নহয়নে? অসমীয়া মাধ্যমৰ বিদ্যালয়, আপুনি কেতিয়াবা চাবচোন। ধন্যবাদ।